সঁচাকে চিলনি চোৰৰ যা ভাল মানুহৰ খং পালেহে তুমি তোমাক মই চিনি পাইছো তুমি তুমি সেই মাকক বেয়া পোৱা ল'ৰাটো নহয় নাপাওঁ মাক এতিয়া বেয়া নাপাওঁ মাক লগ পালা পাইছোঁ মায়ে তোমাক মৰম দিছে দিব মাকো মৰম দিবা জীৱনত হৈ যোৱাবোৰ পাহৰিব পাৰিলেহে সুখী হ'ব পাৰিবা আগবাঢ়িব পাৰিবা আপোনাকো মই চিনি পাইছোঁ আপুনি সেইদিনাখন আমাৰ ঘৰলৈ আহিছিলে নহয় আপুনি সেইদিনা মোৰ প্ৰথম সন্তানটোৰ কথা কিবা এটা কৈছিলে আপুনি কেনেকৈ জানিলে যে 28 বছৰ আগতে বাবা জীৱনত প্ৰথমবাৰ এনেকৈ কাৰোবাক লগ পাইছোঁ যে সেইকাৰণে আপোনাকো মা বুলিয়ে মাতিছোঁ মাতি ভাল লাগে মা তাতে তাৰ মাকৰ বয়স হৈছে আপুনি মাতিবা আকৌ আপুনি তেওঁৰ কোন হয় মই নন্দ কৃষ্ণক যে ডাঙৰ কৰিছিল নন্দ আপোনাৰ ভৰি দুখন এবাৰ চুই চাব পাৰিম নেকি মানে খুৰী হাই হৈ দেহি কিয় তেনেকৈ কৈছা মা বুলিয়ে মাতিবা তুমি মোৰ ল'ৰাৰ দৰে হাত দিবলৈ পালে মানুহে পৰিৱেশ পৰিস্থিতিত পৰি বহুত কিবা কিবি কৰিবলৈ বাধ্য হয় তুমি তেওঁৰ মাক নাছিলে কোনে শাসন কৰিব এতিয়া মাক উভতি আহিলে তেওঁ সলনি হ'ব এইবোৰ কিহৰ নাটক সুশান্ত সি যদি আজি চিলনি চোৰ তাৰ বাবে মই দায়ী যাম ইহঁতৰ দৰে বাচ্চা যেতিয়া মই তুলি লৈ ইহঁত চিলনি চোৰ হৈ নাহে যায় মই মোৰ ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ মোক মাৰিছে মাৰক ছাৰ কিন্তু বাবাৰ গাত হাত নুতুলিব আচল কথাটো গম পালে আপুনি নিজকে দুখিব ছাৰ মই নিজক জামিন পোৱাৰ বাবে বেছি ফুৰিবলৈ লৈছোঁ চিলনিৰ পাখি থকালৈকে সি চৰাই ৰন্ধা মাটিত পেলাম মইতো জেললৈ নপঠিয়াম এটা গুলি আহিছ সেইটোত তই পৃথিৱী এৰিব লাগে কৈ দিছোঁ ব'লা মা সেইটো গুলিৰ বাবে বাট চাম ভাইটি